নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 24 ছেপ্টেম্বৰলৈকে মুখলধাৰ বৃষ্টিপাত হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত। ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে, কেইখনমান জিলাৰ নাম উল্লেখ কৰা হৈছে আৰু এই কেইখনমান জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আমি জনাই আছো ব্ৰেকিং নিউজৰ ডাঙৰ খবৰ, পুনৰ ৰাজ্যত হ'ব প্ৰবল বৰষুণ। কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰিছে। অহা 24 ছেপ্টেম্বৰলৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে ঠায়ে ঠায়ে হ'ব বজ্ৰপাত। কোন কোন জিলালৈ ইতিমধ্যে সতৰ্কবাণী দিয়া হৈছে তাৰ তথ্য এই মুহূৰ্তত এনি খবৰৰ দৰ্শকসকলক জনাই দিয়াৰ চেষ্টা কৰিছো। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, শালমাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ, লগতে কামৰূপ মেট্ৰ', মৰিগাঁও, দৰং, নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও, পূব কাৰ্বি আংলং, বিশ্বনাথ, গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, চিৰাং, বাক্সা, নলবাৰী, কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, হোজাই, মাজুলী কেইবাখনো জিলাত এইদৰে ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ইতিমধ্যে এই খবৰ দিয়া হৈছে উৎকট গৰমৰ মাজতে 24 ছেপ্টেম্বৰলৈকে বতৰে ৰূপ সলাব আৰু এই সময়খিনিত 24 ছেপ্টেম্বৰলৈকে মুখলধাৰ বৃষ্টিপাত অব্যাহত থাকিব। ঠায়ে ঠায়ে বজ্ৰপাত হ'ব, ঠায়ে ঠায়ে বৰষুণ হ'ব, ঠায়ে ঠায়ে ধুমুহা হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।